suppress my feelings, 'cause I know what's best for me. Feel short of confidence, my hands begin to shake. ধান ওলালে এইফালে পথাৰ অৰুণাচলত এইখন হৈছে নামচা ব্ৰিজ যেতিয়া সৰু আছিলোঁ একেবাৰে সৰু আৰু ফাৰ্ষ্ট যেতিয়া পিকনিক খাব যায় আগতে ফাৰ্ষ্ট মই ইয়াতে আহিছিলোঁ একেবাৰে সৰু আৰু মাহঁতে আহিছিলে একেবাৰে পাতৰ গাড়ীখনত পিছলৈ আমি গোটেই উঠি আহিছোঁ আৰু আহিছিলে 30-40টামান মানুহ আহিছিলে তেতিয়া আমি এইখনত ফাৰ্ষ্ট পিকনিক খাব এতিয়া এই তলৰ এইবোৰ গোটেই পাথৰ আছিলে বিকুটি আজিকালি এইবোৰ নাই চব শেষ ফাৰ্ষ্ট পিকনিক প্লেচ মোৰ জীৱনত অৰুণাচল ইউনিভাৰ্চিটি এইখন এনেকুৱা লাগিছে ইয়াতহে এডমিশ্যন ল'ম নেকি গছ এটা ৰুলে তাৰপিছতে ৰুলে আৰু বাঁহৰ কিবা খুটা দুটামান পুতি দিব গছ মানে
গল্ডেন টেম্পলৰ পৰিৱেশ। চয়া গছহে বোলে কি বোলে চয়া গছ হয় ভাল হয় ক হাইব্ৰিড হয় কাৰণেতো সৰু গছজোপা চাপতে লাগিছে। ইয়াত পানী থাকিলে ভাল লাগে ন? পানী নাই এতিয়া শুকান। কিমান ধৰণৰ ৰাখা কচোন হেৰি কৈছিলে ইয়াত শ্বুটিং কৰিছিলে নাই নহয় সেইটো মোৰ ৰত্নাকৰ গান। দিন জ্বলে ৰাতি জ্বলে এই মন্দিৰতে দিন জ্বলে ৰাতি জ্বলে শ্বুটিং হৈছিলে ন। বেয়া মাত নামাতিবি উঠি আছো নহয় গম পাইছ না বেটা তোৰ ব্লগত পাবি। কি বিচাৰিছিলি এই বন্ধু আমাৰ ইয়াত থকাটো নহয় জানো? যে এইটো মজা লাগিছে কিন্তু কি বনাইছে নাজানো কিন্তু মজা লাগিছে। আৰু এইফালে এটা বনাই আছে নতুনকৈ ওচৰতে দেখুৱাই আছোঁ। ইয়াতহে পানী আছে। ইয়াত মাছ আছে নেকি? মই এইটো ভাবিছোঁ ফটো এটা মাৰ। এইটো অৰিজিনেল নে প্লাষ্টিক? এই ঘৰটোত খাই পাইছে নাই? ক'ত? কটেজটোত কটেজ নহয় মানে